প্রথমে মোর সব ক্যান্ডিডেট বন্ধুসকলক শুভেচ্ছা যাচিছোঁ। I wish all my candidate friends all the best wishes. Hope that everyone will do good. এইটো সঁচাকৈ আহি অপেক্ষা কৰি আছিল, আজি আহি পালে। আৰু বেছি সময় নাই, এই 6-7 ঘণ্টাৰ পাছতে দুধ কা দুধ পানী কা পানী। ডেম'ক্ৰেচি সেইটোৱেই, খেলত হাত জিত সদায় থাকে। গতিকে we are okay, we are expecting all the good things. ভালে আশা কৰিছোঁ আৰু যুদ্ধ এই যে কাউন্টিং চলি থাকিব আৰু এতিয়া কোৱাতকৈ নোকোৱাই বেছি ভাল, কাৰণ যুদ্ধটো হ'বই। আশা কৰিছোঁ নাঙলৰ লগত যুদ্ধ হ'ব নে কেনেকৈ লাগিছে কংগ্ৰেছ আৰু মানে আপুনি কিমান আশাবাদী ওলাই যাবনে? আমিতো আগৰ পৰাই আশাবাদী আছে ওলাই যাম বুলি। এতিয়া ৰাইজসকলে কিমান আশীৰ্বাদ কৰিছে ইয়াৰ ওপৰত নিৰ্ভৰ। আমিতো সদায় আগৰ পৰাই আশাবাদী লৈ আমি কংগ্ৰেছত আহিছে, আশাবাদী লৈ ইলেকশ্যন খেলিছে। হয়, আমি সেই সময় থৈ ৰখি আছোঁ, সকলো ৰাইজে ৰখি আছে ফাইনেল ৰিজাল্টটো কেতিয়া আহিব। এতিয়া বিজনীত আছোঁ মই, বিজনীত 4 ৰাউণ্ডলৈকে গৈছে। ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড আমি লিড কৰিছিলোঁ। এতিয়া আকৌ মানে কেতিয়াবা এইটো সলনি হৈ থাকে আৰু তেনেকৈ গৈ থাকিব। এতিয়া দক্ষিণ পিনে আহিছে। ৰাইট নাও UPPL ইজ লিডিং by 2,000+, but then our area is coming now. গতিকে 5th ৰাউণ্ডৰ পৰা BPF লিড কৰিব। আমি জিকি যাম। কিন্তু ইতিমধ্যে দেখা গৈছে যে 5,023টা ভোটত UPPLৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী লিড কৰি আছে। সমগ্ৰ পৰা 14 লাখ আছে, 14 লাখ আছে। এই 5 লাখটো একো নহয়, 5 লাখটো একো নহয়। আমি জিকি যাম নিশ্চিত। আপোনাৰ জয় নিশ্চিত 100%। আপুনি চাব এই 5th ৰাউণ্ড হ'ব। এতিয়া 5th ৰাউণ্ডৰ পৰা BPF লিড কৰিব। আগতে লিড কৰিছিলে, এইবাৰ আকৌ UPPL লিড কৰিছে, আকৌ BPF লিড কৰিব।